হেল্ল' গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে কালি ৰাতি মই ভাওনা চাবলৈ গৈ থাকোঁতে কৰা ভিডিঅ'। কিন্তু ৰ'ব, ইয়াত ভাওনা আপোনালোকক নেদেখাওঁ। কয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। মোৰ লগতো কালি ঠিক তেনেকুৱাই হ'ল। নামঘৰ আহি পাই ধুনীয়াকৈ বহি ল'লোঁ। আমি পাওঁতে ভাওনা আৰম্ভ হোৱা নাই বাৰু। ঘৰৰ পৰা আহোঁতেই ভাবিছিলোঁ এজনী স্পেচিয়েল ফ্ৰেণ্ডক বহুত বছৰ মূৰত লগ পাম, ধুনীয়াকৈ ভিডিঅ' কৰিম। এয়া মোৰ স্পেচিয়েল ফ্ৰেণ্ডজনীক, তাইক বহুত বছৰ মূৰত লগ পালোঁ, কিয়নো তেওঁ চাকৰি সূত্ৰে বাহিৰত থাকে। আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। এয়া চাওকচোন, এখন ভাওনাত ভাৱৰীয়াসকলক কেনেকৈ মেকআপ আৰ্টিষ্টে ধুনীয়াকৈ সাজি কাচি এটা চৰিত্ৰত অভিনয় কৰিবলৈ ফুটাই তোলে সেই চৰিত্ৰটোৰ লগত। তাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। কৃষ্ণ নেকি? এ সাজু হৈছে। ঐ নিৰঞ্জন নহয়নে? এয়া মই একেবাৰে লগৰে। এতিয়া আহোঁ আচল কথালৈ। আমি গৈ পাওঁতেই মানে কি হ'ল, গোটেই চকীবিলাক মানুহ বহি ভৰ্তি হৈ গ'ল। সেয়েহে আমি একেবাৰে পাছত আছিলোঁ। পাছৰ পৰা যিহেতু ভিডিঅ' কৰিবলৈ বহুত অসুবিধা, সেয়েহে মোৰ বিধম দুখ আৰু মানে ঘৰৰ পৰা ভাবি গৈছিলোঁ ধুনীয়াকৈ ভিডিঅ' কৰিম ভাওনাখন। এয়া চাওকচোন। বিলাস সৃষ্টি আমার এই কারণ আমি এই ভাওনাখন আছিলে ভাল, সকলোৱে অভিনয়ো ভাল। বেয়া কি? বেয়া ময়ে আৰু, কাৰণ মোৰ ইমানেই টোপনি আহিলে মই ঘৰলৈ গুচি আহিলোঁ। শেষত শকুনি মামাৰ অভিনয়টো অকণমান আপোনালোকৰ আগত ভিডিঅ' আগবঢ়াই দিছোঁ, চাবচোন বাৰু। ফাটার